200 বছৰীয়া ইতিহাস থকা অসম আৰক্ষীৰ পোছাকত পুনৰ দাগ লগালে এইগৰাকী আৰক্ষীয়ে। ৰাজপথত মটৰচাইকেল তালাচীৰ নামত আৰক্ষীৰ ধন সংগ্ৰহ। ফিলবাৰীত দীৰ্ঘদিনৰ পৰা আৰক্ষীয়ে যান বাহনৰ তালাচীৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। এটা ভিডিঅ'য়ে কথা প্ৰমাণ কৰি দিলে। ভালদৰে চাওক এই ভিডিঅ'টো। ফিলবাৰী আৰক্ষী থানাত কৰ্মৰত ত্ৰৈলোক্য বাগলাৰী নামৰ আৰক্ষীৰ এই হাবিলদাৰজনে কিন্তু মটৰচাইকেল আৰোহীৰ সৈতে দৰদাম কৰিছে। কেটে গলি 400 টাকা আছে আর কি 200 টাকা তেল ভৰাই ললো যা হৈ গল মোক কৈ দিম এটা ফালি পেলাক ভাল মোক অসমীয়া কথাটো বুজি নাপায় নেকি আকৌ ৰিপিট আহিলে তেতিয়া না হৈছে এনে কথা এনেধৰণৰ অভিযোগবিলাক আমাৰ ওচৰলৈকে বহুবাৰ আহিছে। বহুকেইজন আমাৰ শুভাকাংক্ষী আমাৰ চিনাকি বা ফেচবুকতো অচিনাকি যিসকল আমাৰ শুভাকাংক্ষী আছে জড়িত হৈ তেওঁলোকে আমাক মেছেজ কৰে আৰু কথা বতৰাবিলাক কয় যে ৰাস্তাৰে আহোঁতে বাইকৰ নামত কেতিয়াবা যদি ড্ৰাইভিং লাইচেন্সখন থাকিও আহিছে তেতিয়াও পইচা লোৱা বুলি পিনি অভিযোগবিলাক আহিছিলে। কেতিয়াবা গাড়ী কাগজ পত্ৰ যদি থাকি আহিছে তেওঁলোকে নাম্বাৰ মাৰি দিলে হৈ যায়, অলৰেডি গোটেই কাৰ নামত কি আছে গোটেই ডিটেইলছ গম পাই যায়, কি ফেইল আছে কি নাই। তাৰপিছতো তেওঁলোকে চাহ খৰচৰ নামত অন্যান্য খৰচৰ নামত তেওঁলোকে টকা পইচা ল'বৰ কাৰণে ষ্টাৰ্ট কৰে। আৰু যিজন আৰু চালক তেওঁক ভয় খুওৱা হয় আচলতে যে আপোনাৰ ড্ৰাইভিং লাইচেন্স নহ'লে ইমান হাজাৰ টকা, আপোনাৰ কাগজখন এইখন পেলাই ইমান হাজাৰ টকা, এই ধৰণৰ এটা যিখন লিষ্ট গাই দিয়ে মানুহ ভয় খাই যায়। তাৰ বিনিময়ত টকা 500,000 টকা দি কিবা কৰি পাৰ হৈ যায় আৰু এই কথা বতৰাবিলাক তেওঁলোকে আমাক ক'বলৈ আৰম্ভ কৰে। কিন্তু আমাৰ ওচৰত কোনো ধৰণৰ অথেণ্টিক ডকুমেণ্ট নাছিলে, কোনো ধৰণৰ প্ৰুফ প্ৰমাণ ফটো বা ভিডিঅ' নাছিলে। কিন্তু শেহতীয়াকৈ আমি দেখিলোঁ যে ফিলবাৰী থানাৰ বাগলাৰী বুলি এজন হাবিলদাৰ আছে, তেওঁৰ এটা ভিডিঅ' হোৱাটছএপে ভাইৰেল হৈছে আৰু ভিডিঅ'টো পাই আমি এতিয়াই লগে লগে এই ভিডিঅ'টো আপোনালোকৰ নিউজৰ সমান্তৰালভাৱে আমি ওপৰ মহলৰ পুলিচলৈকে পঠাই দিম। আমি এইকাৰণে পঠাব বিচাৰিছোঁ যে তেওঁলোকে নিশ্চয়কৈ বাগলাৰী পুলিচক এনেধৰণৰ এটা অপেন এই ধৰণৰ পৰিৱেশ এটা কৰিবৰ কাৰণে নিশ্চয় দিয়া নাই। এইটো আমাৰ বিশ্বাস আছে ওপৰ মহলৰ পুলিচ বিষয়াসকল যথেষ্ট ভাল, ডিজিপি মহোদয় যথেষ্ট ভাল, তিনিচুকীয়া জিলাৰ এডিশ্যনেল SP দুজনমান আছে খুব মজেদাৰ, তেওঁ বিভাস দাস হওক মইনুল ইছলাম হওক, তেওঁলোকে খুব মজেদাৰ কাম কৰি আছে জিলাখনত। তো তেওঁলোকৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকলৈকে এই ভিডিঅ' ফুটেজবিলাক পঠাম আৰু ইয়াৰ ওপৰত একশ্যন হ'ব লাগিব। আমাৰ বিশ্বাস যে তেওঁ ইয়াতে বছৰ ধৰি আছে, এই ঠাইবিলাকতে ইখনৰ পৰা সিখন থানালৈকে পাৰ হৈ আছে আৰু এওঁৰ ওপৰত দীঘলীয়া অভিযোগ আছে। তো নিশ্চয়কৈ তেওঁ যথেষ্ট এই ধৰণে আহৰণ কৰিছে। প্ৰতিটো দিন তেওঁ যদি টকা 500,000 এই ধৰণে যদি 4-5 জনৰ পৰা যদি সংগ্ৰহ কৰিছে তেতিয়াহ'লেতো তেওঁ কিমান টকাৰ এটা পাহাৰ গঢ়িছে, তেওঁ লাখ প্ৰায় কোটি চুই যাবগৈ, এনেকুৱা ধৰণৰ টকাৰ পাহাৰ গঢ়িছে। এই কথা বতৰাবিলাক আমাক বিভিন্নজনৰ ফালৰ পৰা আমাৰ ওচৰলৈকে কথা বতৰাবিলাক অভিযোগবিলাক আহি আছে। এতিয়া কথাটো হ'ল তেওঁৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। প্ৰথম কথাটো তেওঁক একেবাৰে ৰিজাৰ্ভ ক্ল'জ কৰিব লাগে আৰু যদি তেওঁ ইয়াত দোষী সাব্যস্ত হয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ বিভিন্নজনক কৈ আছে যে 6 মাহ 1 বছৰৰ ভিতৰত তেওঁ চাকৰি ৰিটায়াৰমেণ্ট হ'ব। এই কেছটোৰ জৰিয়তে তিনিচুকীয়া পুলিচে অসম পুলিচে তেওঁলোকৰ 200 বছৰীয়া যিটো গৌৰৱোজ্জ্বল এটা ধাৰা আছে পুলিচৰ, এই ধাৰাটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে এটা উদাহৰণ দিব লাগে যে বাগলাৰী পুলিচক আমি এই ধৰণে ব্যৱস্থা কৰিছোঁ তিনিচুকীয়াত, আৰু তিনিচুকীয়াৰ কোনোবা পুলিচে যদি এই ধৰণে টকা পইচা খোৱাৰ এটা ফন্দি পাতে তেতিয়াহ'লে কিন্তু আপোনালোককো ৰেহাই দিয়া নহ'ব। এই বাগলাৰী পুলিচৰ জৰিয়তে তিনিচুকীয়া জিলাৰ সমগ্ৰ যিসকল বদমাচি পুলিচ আছে, তিনিচুকীয়া জিলাৰ যথেষ্ট সংখ্যক ভাল পুলিচ আছে, তাৰ মাজতে যিসকলে বদমাচি কৰিবৰ কাৰণে আজিও সাহস গোটাই ৰাখিছে সেই পুলিচসকলক আমি ভাবোঁ যে তেওঁলোকক এটা মেছেজ দিয়াটো জৰুৰী হৈ পৰিছে। আৰু এই ব্যৱস্থাটো যদি একশ্যন নলয়, ইয়াতে যদি কোনোবাই ইণ্টাৰফেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে বুজি ল'ব, ডাঙৰ অফিচাৰসকলে বুজি ল'ব যে এই গোটেই কাৰবাৰটোত সেই অফিচাৰবিলাক জড়িত হৈ আছে। ফিলবাৰী OCয়ে যদি কোনোবাখিনিত অপেন ফ্ৰী হেণ্ড তেওঁক এইখিনি কাম কৰিবৰ কাৰণে সুবিধাটো দিছে, 6 মাহ 1 বছৰৰ পিছত দাদাজন বোলে বা বয়সীয়াল চাকৰিয়ালজন বোলে ওলাই যাব, ইয়াৰ পৰা যাবগৈ, 2 টকা ইনকাম কৰি লওক, ছাইড ইনকাম, সেই ধৰণে যদি কিবা দিছে ফিলবাৰী OCয়ে তেতিয়াহ'লে তেওঁৰ ওপৰতো একশ্যন হ'ব লাগে। তেওঁৰ ওপৰতো একশ্যন হ'ব লাগে। ৰাস্তাৰ বদমাচিৰ ক্ষেত্ৰত তেওঁতো কোনো ধৰণৰ একশ্যন নল'লে, আমিতো কেছ দিছিলোঁ, আজিও কৈছোঁ ফিলবাৰী ৰাস্তাটোৰ ওপৰত। তো এই পুলিচজনৰ কিবা এটা বদমাচি থাকিব লাগিব, নহ'লে তেওঁৰ তলত থকা নাকা চেকিঙত পঠিওৱা সেই পুলিচজনে সেই বদমাচি কাৰবাৰটো কৰিবৰ কাৰণে কেনেকৈ সাহস কৰে। আমি অতি শীঘ্ৰেই বাগলাৰী পুলিচৰ ওপৰত একদম শক্তিশালী পদক্ষেপ লোৱাটো বিচাৰিছোঁ। ৰিজাৰ্ভ ক্ল'জৰ উপৰিও তেওঁ চাকৰিৰ পৰা কেনেকৈ বৰ্খাস্ত কৰিব পৰা যায় এই ব্যৱস্থাটো কৰিব লাগে। তেতিয়াহে জনসাধাৰণে পুলিচক বিশ্বাসত ল'ব, নহ'লে এই ধৰণৰ ঘটনাবিলাকে লাহে কাৰণ মৰুভূমি লাহে আহে,
সময় লাগে ঠিক তেনেকৈ পুলিচৰ ওপৰতো চেকাটো লাহে লাহে আহিছে এই বাগলাৰী পুলিচেও কোনোবা এখিনিত পুলিচৰ ওপৰত এটা চেকা পেলাই দিব যে এনেধৰণে পইচা লোৱাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো কোনো ধৰণৰ একশ্যন নলয় অন্যান্য পুলিচ প্ৰশাসনৰ অন্যান্য যিসকল বদমাচি বিষয়া টকা অলপ ওপৰতে বিচাৰি ফুৰা যিসকল বিষয়া থাকে তেওঁলোকে এই কাৰবাৰটো কৰিবৰ কাৰণে আগবাঢ়ি যাব এওঁক উদাহৰণ হিচাপে লৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ